প্ৰণাম। জিকে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমি এক বিশেষ অনুষ্ঠান আপোনালোকলৈ আনিছোঁ। আমি আজিৰ যিটো অনুষ্ঠান আপোনালোকলৈ আনিছোঁ সেই অনুষ্ঠান হৈছে মানুহৰ সৎ বুদ্ধি আৰু সৎ চিন্তাৰ ফল কিমান মহান হ'ব পাৰে, কেনেকৈ সৎসংগত সৎ লোকৰ বাক্যত এজন পথভ্ৰষ্ট লোকো আকৌ শুদ্ধ পথলৈ ঘূৰি আহিব পাৰে, সেই বিষয়ে আমি আপোনালোকক আজি এটা গল্পৰ জৰিয়তে অৱগত কৰিম। এখন হাবিত 4জন সাধু আছিলে আৰু সেই ৰাজ্যৰ ৰজাই সিদ্ধান্ত লৈছিল যে তেওঁৰ পুত্ৰক সাধু সংগত উঠিয়াব আৰু ল'ৰাক এজন সৎ সাধু পুৰুষ হিচাপে গঢ়ি তোলাৰ তেওঁ প্ৰয়াস কৰিছিল। আৰু পিছত যদি তেওঁ সৎ সাধু হৈ ৰাজ্য শাসন কৰিব বিচাৰে তেতিয়াহ'লে শাসন কৰিব পাৰিব। এতিয়া ৰজাক ৰাণীয়ে সুধিছিল যে ল'ৰাইটো অকলে এইবোৰ কৰিব নোৱাৰিব। তেতিয়া ৰজাই কৈছিল যে নাই, সৎসংগ তেওঁক লগাই দিলেই সেই সাধু সংগৰ পৰাই তেওঁ নিজৰ সাধুত্ব গ্ৰহণ কৰিব পাৰিব। এদিন ৰজাই থিৰাং কৰিলে যে সেই হাবিত গৈ সাধুসকলক লগ ধৰি তেওঁৰ পুতেকৰ কথা অৱগত কৰাব। সেইদিনা ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈ চোৰ এজনে সেই গভীৰ নিশা ৰজা আৰু ৰাণীৰ এই কথোপকথন শুনি আছে। তেতিয়া চোৰজনে ভাবিলে যে মই গৈ যদি সেই সাধুসকলৰ পৰা কিছু সাধু বাক্য আহৰণ কৰি এজন সাধু হওঁ, তেতিয়া ৰজাৰ ৰাজকুমাৰক মোৰ ওচৰলৈ পঠাব আৰু ৰাজকুমাৰে মোৰ শিষ্যত্ব গ্ৰহণ কৰিলে মই ৰজাৰ পৰা বহুত ধন সোণ পাম আৰু তেতিয়া মই চুৰ কৰিব কোনো প্ৰয়োজন নাই। কাৰণ এই বিদ্যা কেতিয়াও সৎ নহয়, কাৰণ ধৰা পৰিলেই বিপদ আছে। তেওঁ জানিছিল যে চুৰ কৰা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা। সেয়ে তেওঁ সেই হাবিলৈ গ'ল। গৈ তেওঁ সেই সাধুকেইজনৰ ওচৰলৈ এজন এজনকৈ 4জনৰ ওচৰলৈকে গ'ল। তেওঁ গৈ প্ৰথম সাধুজনক সুধিলে, মহাৰাজ, মোৰ কল্যাণৰ বিষয়ে কওক, কেনেকৈ কল্যাণ হ'ব? তেতিয়া এই প্ৰথম সাধুজনে কৈছিল যে তুমি কাকো মনত দুখ নিদিবা, আঘাত নিদিবা, কাৰো হৃদয়ে কষ্ট পোৱা কাম নকৰিবা বা কথা নক'বা। তেতিয়া চোৰে সুধিলে আৰু কিবা কৰিব লাগিবনে? তেতিয়া সাধুৱে ক'লে আৰু কোনো দৰকাৰ নাই। তাৰপিছত চোৰ দ্বিতীয়জন সাধুৰ ওচৰলৈ আহিল আৰু সেই দ্বিতীয়জন সাধুই যেতিয়া চোৰে প্ৰশ্ন কৰিলে তেওঁৰ কল্যাণৰ বিষয়ে, তেতিয়া তেওঁ ক'লে যে কেতিয়াও মিছা কথা নক'বা, সদায় সত্য কথা ক'বা। চোৰে সুধিলে আৰু কিবা কৰিব লাগিবনে? তেতিয়া সাধুৱে ক'লে আৰু কোনো কৰা প্ৰয়োজন নাই। তাৰপিছত চোৰজন গ'ল তৃতীয়জন সাধুৰ ওচৰলৈ আৰু তেওঁকো একেধৰণেৰে সুধিলে যে তেওঁ কল্যাণৰ কাৰণে কি কৰিব লাগিব। তেতিয়া তৃতীয় সাধুজনে তেওঁক ক'লে যে তেওঁ
ভগৱানৰ নাম দিনে নিশাই জপ কৰিব লাগিব। তেতিয়া চোৰজনে সুধিলে, আৰু কিবা কৰিব লাগিবনে? তেতিয়া সাধুৱে ক'লে, আৰু কোনো কৰাৰ প্ৰয়োজন নাই। তাৰপিছত তেওঁ চতুৰ্থজন সাধুৰ ওচৰলৈ আহিল আৰু সেই একে অনুৰূপ প্ৰশ্ন সেই চতুৰ্থজন সাধুকো তেওঁ কৰিছিল। তেতিয়া সেই চতুৰ্থজন সাধুৱে তেওঁক কৈছিল যে ভগৱানত শৰণ ল'ব লাগিব। ভগৱানত শৰণ লোৱা, তেতিয়া তুমি কল্যাণ কৰিব পাৰিবা। তাৰপিছত তেওঁ কিছু দূৰত গৈ সাধু সন্ন্যাসী হৈ তেওঁ ধ্যানত বহিল। এই সময়ত ৰজা সেই হাবিলৈ আহিছিল। আহি তেওঁ প্ৰতিজন সাধুকেই লগ ধৰিছিলে। প্ৰথমজনেও তেওঁক সেই কাকো দুখ নিদিবলৈ ক'লে, আৰু দ্বিতীয়জনে মিছা কথা ক'বলৈ মানা কৰিলে, আৰু তৃতীয়জনে ভগৱানৰ নাম জপ কৰিবলৈ দিলে, আৰু চতুৰ্থজনে ভগৱানত শৰণ ল'বলৈ ক'লে। তাৰপিছত কিছু দূৰত আৰু এজন সাধু দেখি তেওঁ সেইজনৰ ওচৰলৈ আহিল। আহি তেওঁক ক'লে, সাধু মহাৰাজ, আপুনি মোৰ ভগৱত প্ৰাপ্তিৰ কাৰণে কিছু উপদেশ দিয়ক। তেতিয়া সেই চোৰৰূপী সাধুজনে ধ্যানত থকাৰ ভাও ধৰি কিছু সময় তেওঁ মাত বোল নকৰাকৈ থাকিল। বহুবাৰ মহাৰাজে অনুনয় বিনয় কৰাত তেওঁ ক'লে যে মই যিবোৰ উপদেশ দিওঁ তুমি মানিব পাৰিবানে? তেতিয়া ৰজাই ক'লে, হয়, মই আপোনাৰ সকলো উপদেশেই পালন কৰিম। তেতিয়াহ'লে শুনা, ভগৱত প্ৰাপ্তিৰ কাৰণে প্ৰথমে তুমি কাকো দুখ দিব নোৱাৰিবা। দ্বিতীয়তে সদায় সঁচা কথা ক'ব লাগিব, মিছা ক'ব নোৱাৰিবা। তৃতীয়তে দিনে নিশাই ভগৱানৰ নাম জপ কৰিব লাগিব। আৰু চতুৰ্থতে ভগৱানক শৰণ ল'ব লাগিব। তেতিয়া ৰজাই সুধিলে, আৰু কিবা কৰিব লাগিব? তেতিয়া তেওঁ ক'লে যে সাধুসকলে যি উপদেশ দিয়ে সেই উপদেশ পালন কৰিব লাগিব। ৰজা ঘৰলৈ ঘূৰি আহি তেওঁ সেইদিনা ৰাতি যেতিয়া ৰাণীৰ কোঠাত সোমাল, দুইজনে আলোচনাত বহিল। এই চোৰটোৱেও ৰাতি মনে মনে আহি ৰজা ৰাণীয়ে কি কথা পাতে তেওঁ শুনি আছিল। তেতিয়া ৰাণীয়ে ৰজাক সুধিলে যে হাবিত গৈ আপুনি কি পালে আজি? তেতিয়া ৰজাই ক'লে, হাবিত গৈ মই সাধুসকলক লগ পালোঁ। মই 4জন সাধুহে আছে বুলি শুনিছিলোঁ তাত, কিন্তু তাত গৈ দেখিলোঁতো 5জন সাধু আছে। গতিকে সাধুসকলৰ কথা কেনেকুৱা বুলি ৰাণীয়ে সোধাত তেওঁ ক'লে যে 4জন সাধুৱে প্ৰত্যেকে এটা এটা উপায় কথা ক'লে, কিন্তু 5মজন সাধুৱে সেই 4জন সাধুৰ কথাটো ক'লেই, 4টা উপদেশ দিলেই, আৰু নিজাকেও তেওঁ সাধুসকলৰ কথা মানি চলিবৰ কাৰণে এটা উপায় দিলে। এতিয়া ৰজাই ৰাণীক ক'লে, এই 5মজন সাধুৱেই উত্তম হ'ব। গতিকে তেওঁৰ ওচৰতেই তেওঁলোকৰ ৰাজকুমাৰক পঠিয়াব দীক্ষা ল'বলৈ। এই কথা চোৰটোৱে শুনি তাৰ মনটো সলনি হৈ গ'ল। সি ভাবিলে, মইতো কৃত্ৰিমভাৱেহে ৰজাক এই সাধুসকলৰ কথা বতৰাবোৰ কৈছিলোঁ, আৰু মই যদি সত্য কথা ক'লোহেঁতেন তেনেহ'লেতো আৰু ভাল হ'লে। মই কৃত্ৰিমভাৱে কওঁতেই ৰজা মুগ্ধ হ'ল। যদি মই সঁচাকৈ আচল কথা ক'লোঁ হয় তেতিয়াহ'লে কিমান ভাল হ'ল হয়। এই বুলি সি সঁচা সাধু হ'বৰ কাৰণে পুনৰ আকৌ জংঘললৈ এই ৰজাজনৰ সৎ আৰু সৰল কাৰ্যই এই চোৰৰ হৃদয়ৰ পৰিৱৰ্তন কৰে। তেওঁ গৈ মনতে থিৰাং কৰিলে যে এই 4জন সাধুৰ কথাটো পালন কৰিবই,
আৰু পঞ্চমটো সাধুসকলৰ তেওঁ দিহা পৰামৰ্শ মানি চলিব। সেইকাৰণে তেওঁ এজন সৎ সাধু বিচাৰিলে, তেওঁৰ অন্তৰৰ পৰা গ্ৰহণ কৰিব পৰা এজন সাধু বিচাৰিলে। সাধু বিচাৰি তেওঁ গৈ ধ্যানত বহিল। ভগৱন্তই চোৰৰ পৰিৱৰ্তন দেখি সন্তুষ্ট হ'ল। তেওঁ সাধুৰ বেশ ধৰি চোৰৰ সন্মুখত থিয় হ'ল। আহি তেওঁ এই চোৰৰূপী সাধুজনক ক'লে যে তুমি সাধুৰ সংগ বিচাৰিছিলা। তেতিয়া তেওঁ ক'লে যে হয়, মোক সৎ পৰামৰ্শ লাগে ভগৱত প্ৰাপ্তিৰ কাৰণে, গতিকে মই এজন সাধুৰ পৰা মই এই উপায় বিচাৰোঁ আৰু আপুনিয়েই সেইজন সাধু, গতিকে মোক আপুনি এই পৰামৰ্শবোৰ দিয়ক। ঠিক আছে, মই দিম, কিন্তু তুমি তাৰ আগতে মোৰ দুটামান কাম কৰি দিব লাগিব। তেতিয়া এই সাধুৱে ক'লে, কওক মহাৰাজ, আপুনি কি কৰিবলৈ কয় মই তাকেই কৰোঁ। তেতিয়া তেওঁ ক'লে যে তুমি এটা কাম কৰা, কাকো দুখ নিদিয়া মানুহজনৰ মূৰটো কাটি আনা। দ্বিতীয়তে সদায় সঁচা কথা কোৱাজনৰ মূৰটো কাটি আনা। আৰু তৃতীয়তে দিনে নিশাই ভগৱানৰ নাম জপ কৰাজনৰ মূৰটো কাটি আনা। আৰু চতুৰ্থতে ভগৱানৰ শৰণ লোৱাজনৰ মূৰটো কাটি লৈ আনা। চোৰেটো ভাবিলে এইটো সহজ কথা, কাৰণ এই আটাইকেইটা সেই চাৰিজন সাধুতেই আছে। এজনে মোক কৈছিল সদায় সঁচা কথা ক'বা, এজনে কৈছিল ভগৱানৰ শৰণ লোৱা, আনজনে কৈছিল দিনে নিশাই ভগৱানৰ নাম জপ কৰা, আৰু এজনে কৈছিল আনৰ অন্তৰত দুখ নিদিবা। গতিকে এই চাৰিজনৰ চাৰিটা মূৰ কাটি আনিলেই হৈ যাব। ই তৎক্ষণাত থিয় হ'ল আৰু তৰোৱাল লৈ দৌৰি সেই সাধুকেইজনৰ ওচৰলৈ গ'ল। যাওঁতে তেওঁ ভাৱ হ'ল, তেওঁতো মোক কৈছিল আনৰ মনত দুখ দিব নালাগে, মইতো সেইটো নকৰোঁ বুলি মই থিৰাং কৰিছিলোঁ, আনৰ মনত দুখ নিদিওঁ। এতিয়াতো মই তেওঁলোকৰ মূৰটোকে কাটি আনিবলৈ ওলাইছোঁ। নাই নাই নাই, এই কাৰ্য মই কেতিয়াও নকৰোঁ। তেওঁ আকৌ দৌৰি গুচি আহিল সেই সাধুৰূপী ভগৱানৰ ওচৰলৈ। ভগৱানে তেওঁক সুধিলে যে তুমি আনিছানে? চোৰজনে ক'লে হয়, মই আনিছোঁ। তেতিয়া ভগৱানে ক'লে ক'তা, তোমাৰ হাতত দেখোন একো নাই, খালী হাতে আছা। তেতিয়া চোৰজনে ক'লে যে আপুনি যিকেইটা গুণৰ মানুহৰ মূৰ কাটি আনিবলৈ কৈছে সেই আটাইকেইটা মোৰ লগতে আছে। মই কাকো দুখ নিদিওঁ, কেতিয়াও মিছা কথা নকওঁ, মই ভগৱানৰ নাম জপ কৰোঁ আৰু ভগৱানৰ শৰণ লৈছোঁ। গতিকে মোৰ মূৰটো কাটি দিলেই এই চাৰিটা আপোনাৰ হৈ যাব। সেয়ে মই মোৰ মূৰটো কাটি আপোনাৰ হাতত অৰ্পণ কৰিম। তেতিয়া এই ভগৱানৰূপী সাধুৱে ক'লে, ৰ'বা ৰ'বা ৰ'বা, তুমি তোমাৰ মূৰ কটাৰ কোনো প্ৰয়োজন নাই। মই তোমাৰ পৰীক্ষা কৰিলোঁ আৰু তুমি পৰীক্ষাত উত্তীৰ্ণ হ'লা। গতিকে তোমাৰ আৰু মূৰ কাটি দিয়াৰ প্ৰয়োজন নাই। তোমাক মই আজি বৰদান দিলোঁ, তুমি আজিৰ পৰা সৎ সাধু হ'লা। তেতিয়াৰ পৰাই এই চোৰজন প্ৰকৃত সাধু হ'ল আৰু তেওঁ এতিয়া সকলোকে সৎ জ্ঞান সৎ বুদ্ধি দিব পৰা হ'ল। আৰু ৰজাৰ ল'ৰাকো তেওঁ ওচৰত শিক্ষা ল'বৰ কাৰণে পঠালে আৰু ৰজাই তেওঁ ৰাজসভাত তেওঁক উচ্চ আসন দিলে। গতিকে প্ৰিয় দৰ্শক, এই সাধুটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছেনে যে এজন অসৎ পথত থকা, তেওঁ কোনোদিনেই সাধু ভগৱান এইবোৰ বিশ্বাস নকৰিছিল, তেনে এজন ব্যক্তি যেতিয়া সাধুৰ সংগত আহি গ'ল, তেওঁ এই অসৎ পথৰ পৰা শুদ্ধ পথলৈ আৰু ৰজাই তেওঁ যিটো সহজ সৰল উদাৰ চিত্ৰৰ পৰিচয় দিলে, তাত পৰাই চোৰজন সৎ পথলৈ আহিবলৈ প্ৰেৰণা পালে। কাৰণ তেওঁ দেখিলে যে মই মিছাই মিছাই
কথাখিনি ক'লোঁ, সাধুসকলৰ কথা শুনি তেতিয়াই ৰজাই মুগ্ধ হৈ গ'ল। তেতিয়া তেওঁ অনুমান কৰিলে যে সঁচাকৈ যদি সাধু বাক্য কোৱা যায়, সাধু হোৱা যায়, তেনেহ'লে তেওঁ কিমান মহান হ'ব পাৰিব, কিমান আদৰ পাব। সেইকাৰণে তেওঁ সৎপথলৈ ঘূৰি আহিল। প্ৰিয় দৰ্শক, আমি আজি এই কাহিনীৰ জৰিয়তে আপোনালোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে মানুহ সদায় সৎসংগৰ লগত থাকিব লাগে, তেতিয়া সৎ হৈ যায়। আৰু যেতিয়া এজন মানুহ অসৎ লোকৰ লগত সদায় থাকে, তেতিয়া কি হয়, তেওঁৰ এই সৎ বুদ্ধিবোৰ নোহোৱা হৈ সেই অসৎজনৰ কিছুমান আচৰণ তেওঁ গ্ৰহণ কৰে। আৰু অসৎজনেও তেতিয়া কি হয়, এই সৎজনৰ পৰা কিছু কিছু তেওঁ লয়, লৈ কি হয়, দুয়োজনৰে অলপ অলপ পৰিৱৰ্তন হয়। আমি বিজ্ঞানত পাইছিলোঁ যে দুটা মৌল যেতিয়া লগ হৈ এটা যৌগ গঠন কৰে, এই মৌল দুটাই নিজৰ নিজৰ গুণ ধৰ্ম হেৰুৱাই পেলায়, এটা নতুন ধৰ্ম হয়। যেনে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী হয়। হাইড্ৰজেন গেছ নিজেই জ্বলে আৰু অক্সিজেনে জুই জ্বলাত সহায় কৰে। কিন্তু যেতিয়া দুইটা লগ লাগি পানী হ'ল, ই জুই নুমুৱায়। এই একেই ধৰণৰ এজন সৎ ল'ৰা, এজন অসৎ ল'ৰা, দুইটা যেতিয়া লগ খায়, দুইটাই নিজৰ নিজৰ গুণধৰ্ম হেৰুৱায়, এটা নতুন ধৰ্ম হয়। এই ধৰ্মটো কেনে হ'ব সহজে কোৱা টান। হয়তো কেতিয়াবা একেবাৰে অসৎ হৈ যাব পাৰে, আৰু কেতিয়াবা হয়তো দুইটাই একেবাৰে সৎ পথলৈ গুচি আহিব পাৰে। এই মৌল দুটা লগ লাগি যেনেকৈ যৌগ গঠন হ'ল, তেনেদৰে নিজৰ নিজৰ গুণধৰ্ম হেৰুৱাই পেলায়। সেয়ে আমি আপোনালোকলৈ পৰামৰ্শ আগবঢ়াইছোঁ যে এতিয়াও কাকো অসৎ বুলি আঁতৰাই দিব নালাগে। পৰাপক্ষত তেওঁক সৎ পৰামৰ্শ, সৎ বুদ্ধি দি সৎ পথলৈ অনাৰ চেষ্টা কৰিব লাগে। কিয়নো আমি এই সাধুটোৰ পৰাই গম পালোঁ, এই চোৰজনে এই সৎ সাধুকেইজনৰ পৰামৰ্শ আৰু ৰজাৰ যিটো সৎ চিন্তাধাৰা, সেইটোৰ পৰা তেওঁ নিজেও সৎ পথলৈ আহিবলৈ বাধ্য হৈ গ'ল। আৰু চোৰজনৰ যেতিয়া মনৰ পৰিৱৰ্তন হ'ল, ভগৱন্তও সন্তুষ্ট হ'ল, আহি তেওঁ বৰদান দিবলৈ বাধ্য। চোৰজনে পোনপটীয়াকৈ ভগৱানক প্ৰাৰ্থনা কৰা নাছিল যে মোক ভাল কৰি দিয়া, কিন্তু তেওঁৰ যিটো কৰ্মৰাজি, তেওঁৰ মনৰ যিটো পৰিৱৰ্তন, এই ভগৱানক তেওঁৰ ওচৰলৈ আনিবলৈ বাধ্য। গতিকে আমি যদি অসৎ চিন্তাধাৰা, হিংসা, দেশ এইবোৰ ত্যাগ কৰি আমি আগবাঢ়োঁ, ভগৱানক সাক্ষাৎ দেখা নাপালেও তেওঁৰ কৃপা কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। শেষত আমি সকলোলৈকে পুনৰ সেৱা জনাই আজি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম। তাৰ আগতে আমি আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে যদি আজিৰ এই খণ্ডটি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যদি কোনোবাই আমাৰ ভিডিঅ' চায়, তেতিয়া তেখেতসকলে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। পুনৰ শ্ৰদ্ধাৰে আহোঁ।